কেন্দ্ৰীয় কেবিনেটে নতুন শিক্ষানীতি মঞ্জুৰ কৰিলে। 10ম শ্ৰেণী বোৰ্ড পৰীক্ষা বন্ধ, এমফিল বন্ধ। এয়া 36 বছৰ পিছত দেশত নতুন শিক্ষানীতি কাৰ্যকৰী কৰা হ'ল। এতিয়া নাৰ্চাৰী 4 বছৰ, জুনিয়ৰ কেজি 5 বছৰ, সিনিয়ৰ কেজি 6 বছৰ, ক্লাছ 1 7 বছৰ, ক্লাছ 2 8 বছৰ, ক্লাছ 3 9 বছৰ, ক্লাছ 4 10 বছৰ, ক্লাছ 5 11 বছৰ, ক্লাছ 6 12 বছৰ, ক্লাছ 7 13 বছৰ, ক্লাছ 8 14 বছৰ, ক্লাছ 9 15 বছৰ, এছএছচি 16 বছৰ, এফৱাইজেচি 17 বছৰ আৰু এছৱাইজেচি 18 বছৰ। এতিয়াৰ পৰা কেৱল দ্বাদশৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা। কলেজৰ ডিগ্ৰী 4 বছৰ, 5ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষাত শিক্ষা স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়ুৱাব লাগিব। বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় ল'ব লাগিব। 9মৰ পৰা দ্বাদশলৈ ছেমিষ্টাৰ হ'ব। 3 বছৰত ডিগ্ৰী তেওঁলোকে পাব যিবোৰ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা ল'ব নিবিচাৰে। সেইবিলাক শিক্ষাৰ্থীয়ে 4 বছৰ ডিগ্ৰী হ'লে সেই এবছৰতে MA কৰিব পাৰিব। MA ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব। উচ্চ শিক্ষাটো বিশেষ পৰিৱৰ্তন কৰা হৈছে। গ্ৰেড একাডেমিক, ফাইনেন্সিয়েল অটনমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ'ব। দেশৰ মুঠ 45,000 কলেজক সাঙুৰি লোৱা হ'ব। ভাৰত তথা অসম চৰকাৰৰ বিলাসী আঁচনি জল জীৱন মিছন। ঘৰে ঘৰে খোৱা পানী, বিশুদ্ধ খোৱা পানী। প্ৰতিদিনে খোৱা পানী পাব প্ৰতিজনে। প্ৰতিদিনে ন্যূনতম 55 লিটাৰ বিশুদ্ধ খোৱা পানী। 2024 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব জল জীৱন মিছন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত তীব্ৰ গতিত চলি আছে কাম। জল জীৱন আঁচনিৰ পূৰ্ণ কাৰ্যকাৰিতাত বিশেষ গুৰুত্ব যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। আপোনাৰ আঁচনি যোৰহাট কাৰ্যক্ষম কৰিব আপুনি। এই চিন্তাৰে আগবাঢ়িছে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগ।